হাই বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিক্স টিভি আসামলৈ। এই মুহূৰ্তত এটা বিশেষ খবৰ ওলাইছে। গোটেই সমগ্ৰ জগাৰ পৰাই ফোন আহি আছে যে গছৰ পাতত আল্লাহৰ নাম ওলাইছে। আমিও আহি চাই আছোঁ। এইটো আমাৰ নিজা নাৰিকল গছত এই কিছুমান লিখাৰ নিচিনা আছে, আল্লাহৰ নিচিনা দেখা যায়। গতিকে কিমান বিশ্বাসযোগ্য কথাটো আমি নাজানো, কিন্তু চবেই সেইটো কৈ আছে কাৰণে মই এটা লাইভ ভিডিঅ' বনাই এৰিছোঁ। আপোনালোকে চবেই চাব। আপোনালোকৰ ওচৰে পাজৰে গছবোৰতো চাওক, সঁচা নে মিছা। প্ৰকৃততে নাজানো এইটো কি প্ৰকৃতিৰে কিবা বস্তু নে কি হয়, কিন্তু চবেই আল্লাহৰ নাম ওলাইছে বুলি কৈ আছে। গতিকে মই সেইকাৰণে ভিডিঅ'টো কৰিছোঁ। মই 2-3টা গছত ওলোৱা দেখাম। এইটো এটা নাৰিকল গছত দেখাই আছোঁ। প্ৰকৃততে এনেকৈ ওলাব লাগে, গছত তেনেকৈ ঠিক ধৰিব পৰা নাযায়। কিমান দূৰ বিশ্বাসযোগ্য আপোনালোকে বিবেচনা কৰা কমেণ্টত জনাই দিয়ক। আৰু কোনোবা ফালে ওলাইছে যদি। প্ৰথমে মই খাৰুপেটীয়াৰ পৰা খবৰটো পাইছিলোঁ, লগৰ এজনে ফোন মাৰি কৈছিলে। তেতিয়া মই ভালকৈ যে ওচৰৰ পৰা এটা দেখাই দিছোঁ। এইটো চাওক, এইটো এনেকৈ লিখা থাকে। চব গছতে পোৱা গৈছে বৰ্তমান। তামোল গছ, নাৰিকল গছ অথবা কলগছ, বেলেগ বেলেগ গছত ঠিক এনেকুৱা ধৰণৰ দেখা গৈছে। বস্তুটো কিমান বিশ্বাসযোগ্য মই নাজানো, আপোনালোকে বিবেচনা কৰক, চবেই চাওক। এই মুহূৰ্তৰ বিশেষ খবৰ মিক্স টিভিত দিছোঁ। প্ৰথমে এই খবৰ, এইটো চাওক, চাৰিওফালে ওলাইছে। এইটো কিবা প্ৰকৃতিৰে হয় নে কি বস্তু বুজি নাপাওঁ। এইটো দেখাই আছোঁ। লগতে মই কিছুমান ফটো আহিছে বেলেগ বেলেগ জেগাৰ পৰা, সেইকেইটাও দেখাই দিম। আপোনালোকে চাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো অতি সোনকালে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে চাব পাৰে। এইটো দেখাই আছোঁ ঠিক এনেকুৱা ধৰণৰ। এইটো চাওক, এইটো উৰাবাতৰিও হ'ব পাৰে। মোক ভুল বুজাবুজি নকৰিব, মই ভিডিঅ' এটা বনাইছোঁ। বন্ধুসকল, আপোনালোকে চাই আছে মিক্স টিভি আসাম, আৰু মই মুস্তাফাই দেখাই আছোঁ। এই ভিডিঅ'কেইটা চাৰিওফালে হাল্লা হৈ আছে। আল্লাহৰ নাম ওলাইছে। ইছলাম ধৰ্মীয় লোকসকলে খুবেই বিশ্বাস কৰি আছে যে এইটো আল্লাহৰ নাম। মই খাটাং ক'ব নাজানো কি হয়, আপোনালোকে বিবেচনা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানে। পাৰিলে সকলোৱে শ্বেয়াৰ কৰি দিয়ক। মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু বাকী ভিডিঅ'বোৰ চাই দিব। মোৰ আৰু এটা চেনেল আছে, জোনাকী এণ্টাৰটেইন, তাত অসমীয়া শ্বৰ্ট ফিল্ম এৰা হয়। সেইকেইটাও চাই দিব পাৰিলে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। গতিকে আজিলৈ ইমানেই। আজিৰ তাজা খবৰ, নাৰিকল গছত, তামোল গছত ইত্যাদি গছ গছনিত আল্লাহৰ নাম ওলাইছে বুলি উৰা বাতৰি এটা ওলাই আছে। গতিকে সঁচাও হ'ব পাৰে। আপোনালোকে চাওক, প্ৰমাণ কৰি চাওক। মই দেখাই দিছোঁ এনেকুৱা ধৰণৰ বস্তুটো। গতিকে আজিলৈ ইমানেই।